আজি আমি পিকনিক যাব ওলাইছোঁ সকলোৱে চাই থাককচোন আজি আমি ক'ত যাম মই আপোনালোকক দেখাই আছোঁ চাই থাকক Shana, কি হল ক'ত যাবা তুমি পিকনিক যাবা নেকি বেটা এই আমি গৈ আছো আপোনালোকে চাই থাককচোন মই দেখুৱাই গৈছো আমি এফালৰ পৰা সিফালে পলাইছোঁ আৰু ইয়াতে ইফালৰ পৰা এইবিলাক চব শিৱসাগৰ Premium accounts for family members under one roof. Terms and conditions apply. বৰ্তমান জলকীয়া হুটি তাৰপিছত আমি আৰু আগলৈ যাম বৰ্তমান আমি অলপ ব্ৰেকফাষ্ট কৰি লওঁ আৰু আমি এতিয়া ৰখিছোঁ কাৰণে আপুনি ক'তো নাযাব চাই থাকক আমাক নদী ঘাটৰ কথাবোৰে চেনেহৰ বহাগীত আছিলি মোৰ কাষতে আমি আহি পালোহি Siang চাওক আপোনালোকে চবে যে খোৱাত ব্যস্ত পানী খা লাভ নাই জানি নিয়তে নিজে ঘপকে মারি দিও জলকিয়ালো হাতুরে মাতুরে পার পোয়ালো ওই সোল ধুকাম গই হিতু নাই ভাবি গুনি লাভ নাই জানি নিয়তে নিজে আরে গুড
মজা ইমান জ্বলা টিকা দি জুই ওলাই গৈছে চাওকচোন গাইজ আমাৰ কেকাৰ ছোৱালীজনী ইজু কিমান ধুনীয়াকৈ খেলি আছে বালিত আৰু এইটো কেনেকুৱা লাগিছে ভাল লাগিছে এনেকৈ দেখি যে সৰুকালৰ একদম মনত পৰি গৈছে আৰু ফুৰিবলৈ গৈ আছোঁ চবে কোনফালৰ পৰা গাড়ী ভৰালে অকল মানে সেইটো পিছত কি পঢ়াব সেইটো দি দিয়া আকৌ কি কৰিব বিফ মটন পোলাও তোমালোকে মজা কথা কি গম পাইছে গাই বহুত ধুনীয়া জেগা এটাত আহিলোঁ ভাল এনজয় বহুত ফূৰ্তিও কৰিলোঁ ফূৰ্তি কৰাৰ মাজত ভোকো লাগিছে গতিকে খানাটো খাই লৈছোঁ আৰু দেই তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক জানো নাই ৰেজিয়া এতিয়া আমি পিকনিক স্পটৰ পৰা ওলাই আহিলোঁ আৰু বৰ্তমান কাঞ্চনজংঘালৈ গৈ আছোঁ মই আপোনালোকক দেখাই যাম আপোনালোকে চাই থাককচোন single ke deh. Brother. এয়া বৰ্তমান আমি আহি কাঞ্চনজংঘাত
আৰু এতিয়া আমি নাওত উঠিছোঁ। চাওকচোন ইমান ধুনীয়া ভিতৰখন। শৰ্টকাটো হৈ গ'ল আহোঁতে ইমান দিন পাই গ'ল। কালি আমি আহি পাওঁতে বহুত ৰাতি হ'ল, চ' ভিডিঅ'টো বনোৱা নহ'ল। এনিৱেজ স্পটটো কিন্তু বহুত ধুনীয়া, বহুত বেলেগ ধুনীয়া, মানে যাওঁ বুলি ক'লে যাব পাৰে। আমিও বহুত এনজয়মেণ্টে পাৰ কৰিলোঁ। হেৰা, এতিয়া তুমি কি কোৱা? একচুৱেলি প্লেচটো সঁচাকৈ বৰ ধুনীয়া আৰু আমি বৰ বেছি ভালদৰে পাৰ কৰিলোঁ। ফেমিলিৰ সৈতে আমি এনজয়মেণ্টেৰে পাৰ কৰিলোঁ। আপোনালোকে যাওঁ বুলি ক'লে কিন্তু সঁচাকৈ যাব পাৰে, এবাৰ চাবগৈ পাৰে এটলিষ্ট জেগাটো। অকল আমাৰ হেৰিতে নহয়, মানে আপোনালোকে নিজে গৈ হ'লেও এবাৰ তাত চাব পাৰে। বহুত ধুনীয়া প্লেচ, সঁচাকৈ যাব পাৰে দেই, বহুত ধুনীয়া প্লেচটো। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু একেবাৰে। থেংক ইউ।